নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দৰ্শকসকল আজি ৰাতিপুৱা ৰাজ্যখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিব। তো আহক আজিৰ প্ৰথমটো খবৰলৈ আগবাঢ়ো। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 1 জানুৱাৰীৰ পৰা কি সলনি হ'ব এই মুহূৰ্তত আহি পৰিছে এটা বিশেষ বাতৰি। 1 জানুৱাৰীৰ পৰা কেইবাটাও নিয়ম সলনি হ'ব। 1 জানুৱাৰীৰ পূৰ্বে এই নিয়ম নাজানিলে সমস্যা হ'ব আপোনাৰ। এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত নাথাকিব পূৰ্বৰ নিয়ম। এটিএমৰ ধন উলিওৱাৰ সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰিছে RBI। আপুনি এটিএমৰ পৰা কিমান টকা উলিয়াইছে সেই কথা মনত ৰাখিব লাগিব। এটিএমৰ ধন উলিওৱাৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰিলে মাচুল ভৰিব লাগিব গ্ৰাহকে। পূৰ্বতে নিজা বেংক একাউণ্ট থকা এটিএমৰ বিনামূলীয়া 5 বাৰ উলিয়াব পাৰিছিল ধন। অন্য এটিএমৰ পৰা 3 বাৰকৈ ধন উলিয়াব পাৰিছিল গ্ৰাহকে, কিন্তু এই সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে। 1 জানুৱাৰীৰ পৰা টকা উলিওৱাৰ সীমা অতিক্ৰম কৰিলে প্ৰতিটো লেনদেনত 21 টকা মাচুল অৰ্থাৎ টেক্স ভৰিব লাগিব। সকলো বেংকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। আৰু তাৰ লগতেই 1 জানুৱাৰীৰ পৰা বাঢ়িব কাপোৰ, জোতা, চেণ্ডেলৰ দাম। দৰ্শকসকল আপোনালোকে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ নতুন নিয়মটো কেনেকুৱা লাগিলে। যদি বেয়া লাগিছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। 2 নম্বৰ খবৰটি হৈছে আধাৰ কাৰ্ড লিংক নকৰিলে ভোট দিব নোৱাৰিব। ভোটাৰ কাৰ্ডেই ভোট দিয়াৰ বাবে এতিয়াৰ পৰা যথেষ্ট নহ'ব। ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ লিংক কৰিব লাগিব। ভুৱা ভোটাৰ কাৰ্ড ধৰা পেলাবলৈ এই কৌশল চৰকাৰৰ। লোকসভাত আজি গৃহীত হয় ইলেকশ্যন ল এমেণ্ডমেণ্ট বিল 2021। বিৰোধীয়ে এই আইনৰ তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধীৰ বিৰোধিতা সত্ত্বেও এই আইনে ভুৱা ভোটদান প্ৰক্ৰিয়াৰ অৱসান ঘটাব বুলি দাবী মন্ত্ৰী কিৰেণ ৰিজিজুৰ। ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ লিংক প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ, OAC, TMC আৰু DMKE। এই আইনে মৌলিক অধিকাৰ খৰ্ব কৰিব বুলি দাবী কৰিছে বিৰোধীয়ে। অৱশ্যে এতিয়াও এই বিধেয়ক ৰাজ্যসভাত গৃহীত হ'বলৈ বাকী আছে। আপোনাৰ যদি আধাৰ কাৰ্ড নাই আৰু ভোটাৰ কাৰ্ড আছে তেন্তেও আপুনি ভোট দিব নোৱাৰিব। ভোটাৰ কাৰ্ডে ভোট দিয়াৰ বাবে এতিয়াৰ পৰা যথেষ্ট নহ'ব। ভোটাৰ কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ নম্বৰটো লিংক কৰিব লাগিব। যেনেদৰে আপোনালোকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিছিলে তেনেদৰে আপোনালোকে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তেতিয়াহে আপোনালোকে ভোটাৰ কাৰ্ডৰ যোগেদি ভোট দিবলৈ পাৰিব। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ বাতৰি এই মুহূৰ্তত লৈ আহিছোঁ। জন্মৰ 1 দিন হৈছিলে মাত্ৰ, কুকুৰৰ পোৱালিৰ মাজত পেলাই থৈ গ'ল এটি শিশুক, এটা সৰু বাচ্চাক। পিছত কি অৱস্থা সংঘটিত হ'ল এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। নিজৰ সন্তানৰ বাবে পিতৃ মাতৃয়ে সকলো ধৰণৰ কষ্ট সাধন কৰে। এগৰাকী মাতৃৰ মৰমক সকলোতকৈ উচ্চ বুলি গণ্য কৰা হয়। কিন্তু ছত্তীশগড়ৰ মুংগেলি চহৰৰ পৰা মানৱ জাতিক লজ্জাজনক কৰা এটি ঘটনা পোহৰলৈ আহিছে, যি শুনিলে আচৰিত হ'ব সকলো। ঘটনাৰ বিৱৰণ অনুসৰি এটি নৱজাতক শিশুক কুকুৰৰ পোৱালিৰ কাষত পেলাই থৈ যায় কোনোৱে। জানিব পৰা মতে শিশুটি বয়স মাত্ৰ এদিন। গাঁৱৰ লোকসকলে দেখা পাই শিশুটিক কুকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। আৰক্ষীৰ এই ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ শিশুটিক হাস্পতালত ভৰ্তি কৰায়। গাঁওবাসীয়ে জনায় যে শিশুটি নিশা কুকুৰৰ পোৱালিৰ লগতে থাকে, কিন্তু কুকুৰকেইটাই শিশুটিক কোনো ধৰণৰ অনিষ্ট কৰা নাই। এই ঘটনা ছত্তীশগড়ৰ লুৰমি থানাৰ অন্তৰ্গত হাৰিকতালৰ। উল্লেখ্য যে কোনো অজ্ঞাত লোকে এদিনীয়া দেৱ শিশুটিক কুকুৰৰ মাজত পেলাই থৈ যায়। শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰ পিছতেই তেওঁক চাইল্ড কেয়াৰক প্ৰেৰণ কৰা হয়। বৰ্তমান শিশুটি সুস্থ আছে। আৰক্ষীৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে জনায় যে শিশুটিৰ ভালদৰে যত্ন লৈ থকা হৈছে। তাৰ লগতে আৰু এটা ডাঙৰ ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে। 4 নম্বৰ খবৰটি হৈছে ধিক্কাৰ, মানৱ সমাজক ধিক্কাৰ দিছে। ৰাজ্যত উদ্ধাৰ হৈছে কুকুৰে ভক্ষণ কৰি থকা অৱস্থাত মানৱ শিশু। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত মই আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ।
ধিক্কাৰ মানৱ সমাজ সন্তান জন্মৰ পিছতে পেলাই দিলে জাবৰৰ দমত সেই জাবৰৰ দমতে কুকুৰে ভক্ষণ কৰিলে মানৱ শিশু মানৱতাক লজ্জাজনক কৰা এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ মাইজেনত নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ মাইজেনৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ জাবৰ দমৰ মাজত স্থানীয় ৰাইজে কুকুৰে ভক্ষণ কৰি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে নৱজাত শিশু এটি কিন্তু উদ্ধাৰ কৰিবলৈ গৈ দেখে শৰীৰৰ গোটেই অংশ ইতিমধ্যে নাই আছে কেৱল মূৰৰ অংশখিনি সেই মূৰৰ কাষতে উদ্ধাৰ হৈছে নৱজাত শিশুটিৰ চিকিৎসালয়ৰ পৰা দিয়া জন্ম টিকট যি টিকটত লিখা আছে যোৱা 18 ডিচেম্বৰ শনিবাৰে নিশা 8:15 বজাত জন্ম হৈছিল শিশুটিৰ ওজন আছিল 2 কেজিতকৈও কিছু বেছি তাৰ বাহিৰে অন্য কোনো তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰাৰ লগতে শিশুটিৰ মূৰ অংশ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ঘটনাক লৈ সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে 5 নম্বৰ খবৰটি হৈছে আমচুৰ পিছত ABMCৰ হুংকাৰ 1,30,00,000 মুছলমান ওলাই আহিব ৰাজপথলৈ আমচুৰ পিছত ABMCৰ বিস্ফোৰক মন্তব্য 1,30,00,000 মুছলমানে প্ৰতিবাদ কৰিব হিমন্ত চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰিছে অসমৰ 1,30,00,000 ধৰ্মীয় সংখ্যালঘু ওলাই আহিব ৰাজপথলৈ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে উচ্ছেদৰ বিৰোধিতাৰে এই বিস্ফোৰণ ABMCৰ আমচুৰ পিছত ABMCৰ বিস্ফোৰক মন্তব্য 1,30,00,000 মুছলমানে প্ৰতিবাদ কৰিব হিমন্ত চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰিছে ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে কলা ল'ৰা নহয় এইবাৰ প্ৰস্ৰাৱ বাসফৰ বিৰুদ্ধে যোৰহাটত উত্তপ্ত পৰিস্থিতি আৰক্ষী আটক কৰিলে কেইবাজনক আৰু সেই দৃশ্যাংশ এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যোৰহাটত কলা ল'ৰাৰ ট্ৰাক মাৰ নযাওঁতেই এইবাৰ ট্ৰাকৰ সৃষ্টি কৰিছে পচা বাঘভাই ড্ৰাগছ আৰু জোৱাৰ ঘাটিৰ লগত জড়িতৰ অভিযোগ যোৰহাটৰ হৰিজন কলনীত উত্তপ্ত পৰিস্থিতি ড্ৰাগছ আৰু অবৈধ জোৱাৰ বিৰুদ্ধে ওলাই আহিল একাংশ জনতা পচা বাসফৰ নামৰ এজন লোকে ড্ৰাগছ আৰু জোৱাৰ ঘাটি স্থাপন কৰাৰ অভিযোগ জনতাৰ ৰাজপথত দুই পক্ষৰ মাজত তুমুল সংঘৰ্ষ সৃষ্টি হয় দুই ফৈদৰ মাজত শিলদলীয়া দৈত গুৰুতৰভাৱে আহত হয় এজন লোক হৰিজন কলনীত ড্ৰাগছ আৰু অবৈধ জোৱাৰ ঘাটি গ্ৰহ লোৱাক লৈ উত্তপ্ত পৰিস্থিতি ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে জোৱা খেলত ব্যৱহৃত বহু সামগ্ৰী ঘটনাস্থলীত আৰক্ষী অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰু আৰক্ষীয়ে আটক কৰিছে কেইবাজনো লোকক তাৰ পিছতেই হৰিজন কলনীৰ উত্তেজিত ৰাইজে ঘেৰাও কৰিলে যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে এটা বিশেষ বাতৰি মই চৰকাৰৰ পক্ষত থাকিম মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ ভৰিত ধৰি সেৱা কৰিলে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে এইজনে হৈছে কংগ্ৰেছী বিধায়ক শশীকান্ত আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে আকৌ কংগ্ৰেছ দলত মুখ্যম আঘাত এইবাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ মন মেলিছে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ অসম বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই স্পষ্ট হৈ পৰিল ছবি ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভৰি চুই সেৱা কৰি ক'লে মই চৰকাৰৰ পক্ষত থাকিম উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী বিষ্ণু দাসক পৰাস্ত কৰি ৰহাৰ পৰা বিধানসভালৈ আহিছিল শশীকান্ত দাসে বিজেপিত যোগ দিবলৈ মন মেলাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দুটা পৰ্যায়ত বিধায়ক আমাৰ মাজলৈ আহিব আগতে দলেৰে বিজেপিত যোগ দিছিল এতিয়া চৰকাৰৰ পক্ষত থাকিব ৰহাৰ বিধায়ক শশীকান্ত দাসে চৰকাৰত থাকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আমি তেওঁক আদৰিছোঁ এনেকৈ আৰু আহি থাকিব বহুতে যোগাযোগ কৰি আছে কিন্তু আমাৰ গেলেৰীটো সৰু অধ্যক্ষই গেলেৰীটো ডাঙৰ কৰি দিলে বাকী সকলো আহিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ লগতে দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে ঘৰৰ ল'ৰা ঘৰলৈ জেল ফেৰত কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমেন আলীয়ে যোগ দিব AIUDFত বিধানসভা অধিৱেশনৰ পিছতে AIUDF দলত
যোগদান কৰাৰ সম্ভাৱনা বিধায়ক চেয়াৰমেন আলীৰ 24 ডিচেম্বৰত অসমলৈ আহিব বদৰুদ্দিন আজমল ইয়াৰ লগতে দৰ্শকসকল 9 নম্বৰ শেহতীয়া খবৰটি হৈছে অমিক্ৰণৰ মুখামুখি হ'বলৈ সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ নতুন SOPক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে এইদৰে এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ এটা বিশেষ বাতৰি কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অমিক্ৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰ কেনেদৰে প্ৰস্তুত তাক লৈ কৰিলে মন্তব্য লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লকডাউন নতুন SOP সন্দৰ্ভত স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমৰ আগত তাৰ লগতেই অমিক্ৰণ সন্দৰ্ভত কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কৈ অমিক্ৰণ অসমত হোৱা নাই ভাৰতত বাঢ়িছে কিছু অমিক্ৰণৰ মুখামুখি হ'বলৈ আমি সম্পূৰ্ণ প্ৰস্তুত আছোঁ নতুন SOP অমিক্ৰণ আহিলে ওলাব তাৰ আগতে অমিক্ৰণক বাধা দিবলৈ আন্তঃৰাষ্ট্ৰীয় যিসকল ভ্ৰমণকাৰী তেওঁলোকৰ বাবে SOP আছেই ইফালে বিগত কিছুদিনত গুৱাহাটী মহানগৰ কলেজত কোভিডৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা দেখা গৈছে গুৱাহাটী বিশ্ববিদ্যালয় বিবৰুৱা কলেজৰ পাছতে দিছপুৰ কলেজত বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষককো কোভিডত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে কলেজে কোভিডৰ সংক্ৰমণক লৈ কেশৱ মহন্তই কয় কলেজ বুলিলেই নহয় যিকোনো স্থানত যদি কোভিড আহে আমি এতিয়াও কোৱাৰেণ্টাইন কৰা বা সেই অনুষ্ঠানটো কিছুদিন বন্ধ ৰখাৰ ক্ষেত্ৰত উপায়ুক্তসকলক দায়িত্ব দিয়া আছে অমিক্ৰণ আহিলে বা পৰৱৰ্তী সময়ত অসমত সম্পূৰ্ণ লকডাউন হোৱাৰ সম্ভাৱনা আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই স্পষ্ট কৰি দিয়ে যে সম্পূৰ্ণ লকডাউন কেতিয়াও নহয় আমি ইয়াৰ পিছত সমান্তৰালভাৱে আগবাঢ়িম কোভিড চলি থাকিব লগতে স্বাভাৱিক জীৱন যাত্ৰা চলি থাকিব দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই